यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ মীন সম্পৰ্কীয় ফোন-ইন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, সাত পৰিপুষ্টি, বজাৰ দৰ, চাহিদা আদি সকলো দিশতে ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছসমূহ একক, অনন্য আৰু অদ্বিতীয়। এই মাছসমূহৰ পালন প্ৰযুক্তি সম্ভৱপৰ হৈছে যদিও এই মাছসমূহৰ ব্যৱসায়িক দৃষ্টিত পোনা উৎপাদন এতিয়াও বৰ সহজলভ্য হৈ উঠা নাই। কিন্তু এই মাছসমূহৰ পালন আৰু পোনা উৎপাদন সময়ৰ আহ্বান। এই কথাটোকে সাৰোগত কৰি বিশ্বৰ অন্যতম অগ্ৰণী মীন পৰামৰ্শদাতা সংস্থা ৱৰ্ল্ড ফিছে ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছসমূহৰ পোনা উৎপাদন সৰলীকৃত আৰু মানকীকৃত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এনে প্ৰসংগতে কিছু কথা আলোচনা কৰাৰ লগতে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান আদায় কৰাৰ মানসেৰে আমি আজি আমন্ত্ৰণ কৰি আনিছো ৱৰ্ল্ড ফিছৰ কাৰিকৰী বিশেষজ্ঞ শ্ৰীযুত কল্পজিত গগৈক। এয়া শ্ৰীযুত গগৈ ডাঙৰীয়া। নমস্কাৰ। শ্ৰোতা দৰ্শক মণ্ডলী, অনুষ্ঠানকালীন সময়ত আপোনালোকে 9868888891 নতুবা 9435 47747 এই 2 নম্বৰত ফোন কৰি আমাৰ লগত কথা পাতিব পাৰিব আৰু আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ যথোচিত উত্তৰ আমাৰ বিশেষজ্ঞ মহোদয়ে দিবলৈ চেষ্টা কৰিব। গগৈ ডাঙৰীয়া, পুনতে আপোনাক আমাৰ মঞ্চলৈ স্বাগতম জনালোঁ। মই ইতিমধ্যে কৈছোঁ যে আপোনালোকৰ ৱৰ্ল্ড ফিছ, যিটো বিশ্বৰ অন্যতম অগ্ৰণী মীন পৰামৰ্শদাতা সংস্থা, আপোনালোকে ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছসমূহৰ পোনা উৎপাদনৰ ক্ষেত্ৰত বা এই গোটেই কৌশলটো সৰলীকৃত বা মানকীকৃত কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে। মই অকণমান জানিব বিচাৰিম যে এই ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছ বুলি কওঁতে আপোনালোকে কোনখিনি মাছক সামৰি লৈছে বা আপোনালোকে কেনেধৰণৰ প্ৰচেষ্টা লৈছে অকণমান জনাব নেকি? হয়, মই ঠিক সেইখিনিলৈ যোৱাৰ আগতে মই ৱৰ্ল্ড ফিছৰ বিষয়ে দুহাৰি ক'ব বিচাৰিম। হয়, কওক। ৱৰ্ল্ড ফিছ হ'ল এক আন্তঃৰাষ্ট্ৰীয় মীন গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয়টো আপোনাৰ মালয়েছিয়া দেশৰ পুলাও পিনাং ৰাজ্যত অৱস্থিত। ইয়াৰ মূলত উদ্দেশ্য হ'ল যে আমাৰ যোনখিনি জলজ খাদ্য আছে, ইয়াৰ যোগেদি আমি সাধাৰণ ৰাইজৰ যোনখিনি পুষ্টি আৰু জীৱিকাৰ যোনখিনি প্ৰত্যাহ্বান, সেইখিনিক আমি কেনেকৈ নিবাৰণ কৰিব পাৰোঁ তথা আমি পৃথিৱীখন কেনেকৈ স্বাস্থ্যকৰ কৰিব পাৰোঁ। মুখ্যতঃ মৎস্যখণ্ডৰ বিকাশ। হয়, মৎস্যখণ্ডৰ বিকাশ। তো এই দিশত আমাৰ ৱৰ্ল্ড ফিছে পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন প্ৰকল্পৰ যোগেদি এই দিশত কাম কৰি আছে আৰু তাৰে এটা অন্যতম প্ৰচেষ্টা প্ৰয়াস এইটো হ'ল যে পুষ্টি সংবেদনশীল মীন পালন, যাক আমি কওঁ নিউট্ৰিশ্যন চেনচিটিভ একুৱাকালচাৰ। তো এইখিনিতে আমাৰ ৱৰ্ল্ড ফিছে এটা প্ৰয়াস কৰিছে যে আমাৰ যোনখিনি থলুৱা সৰু প্ৰজাতিৰ মাছ, সেই মাছখিনি সমল হিচাপে লৈ পেলাই আমি আমাৰ কাৰ্প প্ৰজাতিৰ মাছৰ লগত মিশ্ৰিত বা সংমিশ্ৰিত পালনেৰে আমি যাতে আমাৰ ৰাইজৰ পুষ্টিটোৰ যোনখিনি প্ৰত্যাহ্বান, এইখিনিতে অকণমান আমি শ্ৰোতা দৰ্শকক স্পষ্ট কৰি দিব লাগিব যে ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছ বুলি কওঁতে আমি কোনকেইটা প্ৰজাতিৰ কথা ক'ব বিচাৰিছোঁ আৰু আপোনালোকে কেনেধৰণে প্ৰয়াস লৈছে অকণমান স্পষ্ট কৰি। হয়, নিশ্চয়। ক্ষুদ্ৰ প্ৰজাতিৰ মাছ আমাৰ বহুতকেইটা আছে অসমত। তাৰে ভিতৰতে পুষ্টিগতভাৱে যোনকেইবিধ মাছ হয়, মেইনলি আমাৰ মোৱা মাছ, যোনটো আমি মোৱা বুলি সাধাৰণতে জানো, আমাৰ পুঠি মাছ আৰু আমাৰ শিঙৰা মাছ, আৰু শেহতীয়াকৈ আমি আমাৰ লাচিম ভাঙন,
এইকেইটা মাছৰ চাৰিটা মাছ হয় এই চাৰিটা মাছে আৰু পুঠিয়ে বহুতকেইটা প্ৰজাতি ভাগ ভাগকৈ আছে তেনেকৈ 2-3টা পুঠি প্ৰজাতিও আমি লৈছোঁ হাতত এই শেহতীয়াকৈ আমি এইকেইটা প্ৰজাতি কৃত্ৰিম প্ৰজনন আমি সক্ষম হৈছোঁ কৰিবলৈ ক'ত ক'ত কৰিছে আপোনালোকে হয় আমাৰ প্ৰকল্পৰ অধীনত আমি অসমৰ 2খন জিলা দৰং আৰু নগাঁও দৰং জিলাত আমাৰ যোনজন সহায়ক বা আমাৰ যোনজন পাৰ্টনাৰ হেডচাৰী অনাৰ আছিল তেখেতৰ নাম হ'ল শ্ৰীমান বিশ্বজ্যোতি শৰ্মা তাৰমানে তেখেতৰ পোনা উৎপাদন কেন্দ্ৰত আপোনালোকে কাৰিকৰী সহযোগিতাৰে এই কৌশলখিনি ৰূপায়ণ কৰিছে হয় নিশ্চয় আৰু নগাঁও হ'ল আমাৰ ৰূপহীহাট এৰিয়াৰ তাৰে আপোনাৰ গৰাজান ঠাই শ্ৰীমান হীৰাধৰ চৰকাৰ স্বাভাৱিকতে প্ৰশ্ন আহিব যে সফলতা কেনে হয় নিশ্চয় প্ৰথমতে আমিও ভাবিব নোৱাৰিছিলোঁ ইমান সৰু মাছখিনি আমি মানে সৰু মাছ যোনখিনি সাইজটো চাবলৈ গ'লে ডাঙৰ কাৰ্প মাছৰ লগত সেইখিনি মানে আমাৰ মজুত কৰা সাইজ মানে সৰু সাইজ তো সেইখিনি আমি কেনেকৈ কৃত্ৰিম প্ৰজনন কৰিব পাৰিম নে নোৱাৰিম এটা আমাৰ কাৰণে প্ৰত্যাহ্বান আছিল কিন্তু যোৱা 3 বছৰ অন্তৰালত আমি তাৰ ছাকচেছফুলি সেইখিনি কৰিবলৈ সক্ষম হ'লোঁ এতিয়া আমাৰ যোনকেইজন পাৰ্টনাৰ হেডচাৰী আছিল বা তেখেতলোকেও মানে কনফিডেন্স তেওঁ ফালৰ পৰা কৰিব মানে ধৰক এই দুখন যে আপুনি ক'লে পোনা উৎপাদন কেন্দ্ৰ তাত আপোনালোকে এইকেইটা পোনা মাছৰ পোনা উৎপাদন মানে সৰলীকৃত আৰু মানকৃত কৰিছে ব্যৱসায়িক দৃষ্টিভংগীত সফল হৈছে কিন্তু ধৰক এটা কথা আহিব যে এই দুইখন পামতে আপোনালোকৰ কৌশলটো কেনেকুৱা আছিল যে মানে একে ধৰণৰ পোনাকেইটাই আপোনাৰ মানে একে ধৰণৰ প্ৰজাতিকেইটাৰে পোনা উৎপাদন কৰিছে নে বেলেগ বেলেগ প্ৰজাতি দুইখন পামতে নিছে নহয় আচলতে আমি দুটা ধৰণে ভাগ কৰিছিলোঁ যে পোনপ্ৰথমে আমি বিচাৰিছিলোঁ যে আমি দৰঙৰ যোনখন জিলা আমি যোনখন ফাৰ্ম আমি প্ৰথমতে লৈছিলোঁ সেই ফাৰ্মখনতে আমি আমাৰ যোনকেইটা থলুৱা মাছ লৈছিলোঁ আমি মোৱা পুঠি আৰু টিংৰা এই 3বিধ মাছ আমি কৰিবলৈ সক্ষম হ'লোঁ আৰু শেহতীয়াকৈ আমি আকৌ আমাৰ যোনবিধ লাচিম ভাঙোন সেই লাচিম ভাঙোনবিধ আমি নগাঁৱত কৰিবলৈ সক্ষম হ'লোঁ এই আপুনি ক'লে যে দুইখন পামতে আপোনালোকে বেলেগ বেলেগ মাছৰ পোনা উৎপাদন কৰিছে সফল হৈছে কিন্তু এটা প্ৰশ্ন আহিব যে যিহেতু এই দুইখন পাম যিখন জেগাত আপোনালোকে কৰিছে বা যিকেইখন জিলাত কৰিছে তাত মীন বিভাগো যথেষ্ট সক্ৰিয় মীন বিভাগৰ যথেষ্ট পাৰদৰ্শী বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ সহযোগিতা কেনে বা তেওঁলোকে কেনেধৰণৰ এই গোটেই প্ৰকল্পটোত জড়িত হৈছে এই ক্ষেত্ৰত আমি মীন বিভাগক মানে মানিবই লাগিব মান দিবই লাগিব যেহেতু প্ৰত্যেকটো প্ৰচেষ্টাতে প্ৰত্যেকটো খোজতে আমাক মীন বিভাগে সহায় কৰি আহিছে আপোনাৰ আমি যিমানখিনি আমি ট্ৰেইনিং কণ্ট্ৰাক্ট কৰিলোঁ বা যিমানখিনি এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আমাক মীন বিভাগে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাক এইখিনিত সহায় সহযোগ আগবঢ়াইছে আৰু আমাৰ যোনকেইখন প্ৰদৰ্শনমূলক ফাৰ্ম আছিল সেই ফাৰ্মকেইখনত আমাৰ প্ৰশাসনিক মুৰব্বী হিচাপে ক'বলৈ গ'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে তেখেতলোকেও আমাৰ মানে জিলা উপায়ুক্ত সকলো জড়িত বা তেওঁলোকে সহযোগিতা সময়ৰ প্ৰতি আমাক আগবঢ়াইছে নাই এইখিনিতে এটা প্ৰশ্ন আহিব যে যিটো কাৰ্প মাছৰ পোনা উৎপাদন যেনে ধৰক ৰৌ বাহু মিৰিকা এই মাছসমূহ সেই মাছসমূহৰ পোনা উৎপাদন অসমত বিশেষ সমস্যা নহয় প্ৰায়বিলাক পোনা উৎপাদনকাৰীয়ে সফলতাৰে এই মাছসমূহৰ পোনা উৎপাদন কৰিছে কিন্তু এই যিখিনি আপুনি ক'লে যে ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছ মোৱা পুঠি শিঙৰা বা লাচিম ভাঙোন তে এই মাছসমূহৰ পোনা উৎপাদন কিছু ব্যতিক্ৰমী বা কিছু জটিল নেকি মই খুব মানে জটিল বুলি নকওঁ কিহেতু এতিয়া ক'ব নোৱাৰিম জটিল বুলি যিহেতু আমি 3 বছৰমান আগতে ভাবিছিলোঁ এইটো মানে নিশ্চয় জটিল হ'ব বুলি কিন্তু এতিয়া আমি যোনখিনি পালোঁ যোনখিনি প্ৰচেষ্টা আমি প্ৰথমতে কৰিছিলোঁ এতিয়া তাক আমি বহুত সৰলীকৃত কৰিলোঁ তো সেইখিনিত কি হ'ল আমাৰ যেনেকৈ যোৱা হাতী মানে প্ৰথম চোৱাত জটিল আছিল প্ৰথম চোৱাত আমাৰ কাৰণেও জটিল আছিল যেতিয়া আমি লাহে লাহে দেখিলোঁ যে এইখিনি কিছুমান মানে ষ্টেপ মানে প্ৰথমতে এটা কথা স্পষ্ট কৰি দিওঁ আমাৰ শ্ৰোতা দৰ্শকক যে কাৰ্প মাছৰ পোনা উৎপাদনৰ যিখিনি আমাৰ কৌশল বা যিখিনি আমাৰ প্ৰক্ৰিয়া সেই কথা বতৰাখিনিৰ লগত এই যিখিনি আপুনি ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছৰ কথা ক'লে এইখিনিৰ পোনা উৎপাদন প্ৰক্ৰিয়াটো যথেষ্ট ব্যতিক্ৰম নহয় জানো নিশ্চয় নিশ্চয় আৰু যিহেতু এই মাছখিনি আকাৰত নিচেই সৰু তো সেইকাৰণে কি হয় অলপ এক্সট্ৰা কেয়াৰ এটা আমাৰ প্ৰয়োজন হয় সাধাৰণতে তো আমি মানে ডাঙৰ মাছৰ যেনেকৈ আমি মানে 2-3জনে ধৰি পেলাই মানে অলপ জোৰ ধৰিব পাৰোঁ কিন্তু এই সৰু মাছখিনিৰ ক্ষেত্ৰত ঠিক সিমানখিনি আমি ধৰক জোৰ প্ৰয়োগ কৰিব নোৱাৰোঁ অলপ আলসুৱা লৈ পেলাই মানে ধৰক প্ৰতিটো খোজতে মাছ ধৰা পৰা আদি কৰি তেওঁলোকক আমি যেতিয়া হেডচাৰীলৈ আনো হেডচাৰীত আনি পেলাই যেতিয়া আমি তেওঁলোকক হৰমন প্ৰয়োগ কৰোঁ তো প্ৰতিটো খোজতে আমি মানে সাৱধানতা মানে অৱলম্বন কৰিবলগীয়া হয় যাতে দুখ নাপাওক আমি জানোৱে যদি দুখ পায় তেতিয়া তেওঁলোকৰ যোনটো ব্ৰিডিং প্ৰক্ৰিয়া হেতুত মানে ব্যাঘাত আহে বা মানে কণীটো ভালদৰে নেৰে মানে আপোনালোকে 3 বছৰ চেষ্টা কৰিছে নিশ্চয়
আৰু 3 বছৰ চেষ্টা কৰাৰ পাছত এতিয়া আপোনালোকে সফল হৈছে হয়। আপুনি ক'লে দৰঙৰ বিশ্বজ্যোতি শৰ্মাৰ মীন পোনা উৎপাদক তেখেত এজন অতি সফল মীন পোনা উৎপাদক মোৰ যিমান দূৰ মনত পৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত তেওঁ মীন পোনা উৎপাদক আৰু এজন হ'ল নগাঁৱৰ হীৰাধৰ চৰকাৰ গতিকে এই দুখন পামত এতিয়া এই ধৰণৰ ক্ষুদ্ৰ প্ৰজাতিৰ মাছসমূহৰ পোনা পোৱা যায় সেই পোনাসমূহ বিপণন কেনেকৈ হৈছে বা তেওঁলোকে কেনেকৈ বিভিন্ন মীন পালকক যোগান ধৰিছে অকণমান কওকচোন হয় বিপণনৰ ক্ষেত্ৰত আমি যিমানখিনি যেতিয়াই আমি ট্ৰেইনিং প্ৰগ্ৰাম কৰিছিলোঁ তেতিয়া আমি মোক এটা কথা কওক আপোনালোকে যেতিয়া কাৰিকৰী সহযোগিতা আগবঢ়াইছিল আপোনালোকে ব্যৱহাৰিক বা হাতে কামে গোটেইখিনি কৰিছিল নিশ্চয় নিশ্চয় আপোনালোকে তাতে বাঁহৰ পাতি লৈছিলে হয় নিশ্চয় যিহেতু পোনা প্ৰজনন যোনটো প্ৰক্ৰিয়া সেইটো মানে এনেকুৱা নহয় যে আমি মানে ধৰক অভাৰ ফোনতে হওক বা এনেকৈ আমি কমিউনিকেট কৰি পেলাই কৰিব পাৰোঁ তেনেকুৱা ঠিক নহয় আমি নিজে তাতে থাকি পেলাই যোনকেইদিন আমি মাছৰ কৰোঁ তো তাতে আমি থাকি লৈ পেলাই আমি ফাৰ্মাৰ ঘৰতে থাকোঁ প্ৰয়োজন হ'লে হেচাৰীটো থাকোঁ কাৰণ এইটো মানে গোটেই দিন ৰাতি এটলিষ্ট 3-4 দিনমান সময় লাগে সেই প্ৰক্ৰিয়াটো শেষ হ'বলৈ তো সেই সময়ছোৱাত আমি হেচাৰীতে উপস্থিত থাকোঁ প্ৰতিটো খোজত আৰু হয় এই বিপণনখিনি কেনেকৈ কৰিছে বিপণনখিনিৰ ক্ষেত্ৰত আমাৰ প্ৰকল্পৰ অধীনত আমি এটা কথাই কৈছিলোঁ যে পোনা প্ৰজনন আমি যোনখিনি ফিল্ড লেভেলত আমি চেষ্টা কৰিম সেইখিনি বিপণনৰ ক্ষেত্ৰত তেখেতৰ গগৈ ডাঙৰীয়া ফোন এটা আছে মই লৈ লৈছোঁ তাৰপিছত আমি আকৌ কথা পাতিম হেল্ল' হেল্ল' নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই বৰপুৰা কাকতি গাঁৱৰ পৰা কৈছিলোঁ হয় সোণোৱাল ডাঙৰীয়া নি আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক মই আপোনালোকক এটা প্ৰশ্ন কৰিছিলোঁ মই যদি ক্ষুদ্ৰ প্ৰজাতিৰ মাছ যদি পুহিব বিচাৰোঁ ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিম আৰু কেনেকৈ একেবাৰে বাইদেউ সঠিক সময়ত সঠিক প্ৰশ্ন মই এই কথাটোৱে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ আপুনি খুব একেবাৰে সঠিক সময়ত সঠিক প্ৰশ্ন কৰিছে যে এই মাছসমূহৰ আপুনি ক'লে যে পোনা উৎপাদন সফল হৈছে কেৱল সফলে নহয় সৰলীকৃত আৰু মানকৃত হৈছে গতিকে আমাৰ সোণোৱাল বাইদেউৰ নিচিনা আৰু বহু আমাৰ শ্ৰোতা দৰ্শক মীন পালকে এই মাছসমূহ পালন কৰিব আগ্ৰহ প্ৰকাশ কৰিব কাৰণ এই মাছসমূহৰ স্বাদ পৰিপুষ্টি বজাৰ দৰ এই সকলোখিনি যথেষ্ট ভাল গতিকে এই পোনাসমূহ তেওঁলোকে ক'ত পাব হয় পোনপ্ৰথমে আমাৰ যোনখন ফাৰ্ম ক'লোঁ শ্ৰীমান বিশ্বজ্যোতি শৰ্মা ডাঙৰীয়া তেখেতৰ ফাৰ্মত আপোনালোকে যোগাযোগ ধৰক তাতেও আপোনালোকে পাব আৰু দ্বিতীয়তে আমাৰ লাচিম ভাঙোনৰ কাৰণে আমি যিহেতু নগাঁৱত কৰিছিলোঁ সেই হীৰাধৰ চৰকাৰ গৰাজান বুলি কয় ঠাইডোখৰ তেখেতৰ তাতো খবৰ কৰি ল'ব পাৰে আপোনালোকে তেখেতৰ তাৰ পৰাও আপোনালোকে নিশ্চয় পাব পোনাবিলাক ধৰক এইখিনিতে আন এটা প্ৰশ্ন আহিব যে এই পোনাসমূহ ধৰক অসমৰ বিভিন্ন ঠাইলৈ কেনেধৰণে বিপণন হৈছে বা বিপণন কৌশলটো কেনেকুৱা পৰিবহনৰ কথা বতৰাটো কেনেকুৱা এনেকুৱা কিছুমান কথা বতৰা আছে নেকি নিশ্চয় আমি পোনা পৰিবহন সাধাৰণতে আমাৰ যোনটো আগৰ ট্ৰেডিশ্যনেল যোনটো কাৰ্পৰ যেনেকৈ আমি অক্সিজেন পলিথিন লৈ পেলাই আমি কৰোঁ ঠিক তেনেধৰণে আমি এই পোনাখিনিও তেনেকৈয়ে অক্সিজেন পলিথিন কৰি পেলাই দিওঁ তো কি হয় আমি একবাৰ পেকিং কৰি ল'লে অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ মানে আমি পোনাখিনি ল'ব পাৰোঁ ইয়াত কোনো অসুবিধা নাই আজিৰ দিনত ধৰক গাড়ীৰ সুবিধা বা যোনখিনি সুবিধা আছে আমি অক্সিজেন যদি পেকিং কৰি দিওঁ ধৰক 12 ঘণ্টাৰ পৰা 24 ঘণ্টালৈকে আমি পোনাখিনি ট্ৰেন্সপৰ্টেশ্যন কৰাব মানে পোনা পৰিবহনত কোনো সমস্যা নাই মই আপোনাৰ কথাৰ উদ্ধৃতি দি আমাৰ শ্ৰোতা দৰ্শক মীনপালক বন্ধুসকলক এটা কথা ক'ব পাৰোঁ নেকি যে আপোনালোকে এই মাছসমূহৰ পালনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু এই মাছসমূহৰ পোনাৰ প্ৰয়োজন হ'লে আপোনালোকে দৰঙৰ বিশ্বজ্যোতি শৰ্মা নতুবা নগাঁৱৰ হীৰাধৰ চৰকাৰৰ লগত যোগাযোগ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকৰ লগতো যোগাযোগ কৰিব পাৰিব আৰু মই ভাবোঁ যে আমাৰ সংশ্লিষ্ট দুখন জিলাৰ যি জিলা মীন উন্নয়ন বিষয়া থাকিব বা মীন বিভাগৰ বিষয়া কৰ্মচাৰী থাকিব তেওঁলোকৰ লগত যোগাযোগ কৰিলেও হয়তো তেওঁলোকে এই মাছসমূহৰ পোনা পাব পাৰে নহয় জানো স্বাভাৱিকতে এটা প্ৰশ্ন আহিব যে আপোনালোকে দুখন পামত কৰিলে সফল হ'ল তে পৰৱৰ্তী সময়ত আপোনালোকে আৰু কিছু পামত গগৈ ডাঙৰীয়া ফোন এটা আছে মই লৈ লৈছোঁ হেল্ল' 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 হয় শুনিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে আৰু আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনেধৰণৰ হেল্ল' শুনিছোঁ মই আপোনাৰ তামোলপুৰৰ পৰা কৈছিলোঁ হৰেন্দ্ৰনাথ ৰাভা হয় ৰাভা ডাঙৰীয়া ধন্যবাদ স্বাগতম প্ৰশ্নটি উত্থাপন কৰক মই ফোনতে আপোনাৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ ডাঙৰীয়াক মই মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ধন্যবাদ আপোনালোক প্ৰতি ধন্যবাদ জনাইছোঁ মোৰ প্ৰশ্নটো আছিলে ডেমনষ্ট্ৰেশ্যন টাইপত তেখেতসকলে আপোনাৰ দৰং আৰু নগাঁও ডিষ্ট্ৰিক্টখন তেওঁলোকে কৰিলে হয় কিন্তু আমি আৰু মানে অন্য ডিষ্ট্ৰিক্টকো ডেমনষ্ট্ৰেশ্যন টাইপত যদি ঠিক তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা লয় আমি নিশ্চিতভাৱে ফাৰ্মাৰখিনি অলপ সফল হ'ম
কাৰণ নগাঁও নাইবা দৰংটো অলপ ডিষ্টেঞ্চ হয় এতিয়া চৰিৰ পৰা মানে আমাৰ পোনাটো কেৰি কৰাটো অলপ ঠিক তেনেকুৱা ধৰণৰ আৰু মোৰ এটা প্ৰশ্ন আছিলে কি আপোনাৰ যিখিনি আমাৰ ক্ষুদ্ৰ থলুৱা যিখিনি মাছ প্ৰজাতি সেইখিনিতো গোটেই অৰ্নামেণ্টেল আৰু অৰ্নামেণ্টেল মাছ হিচাপে যাতে বাহিৰত যাতে আমি এক্সপৰ্ট কৰিব পাৰোঁ সেই টেকনলজিটো আৰু সেই মানে ব্যৱস্থাটো এতিয়া পোনা উৎপাদন কৰাৰ যিটো ব্যৱস্থা তেখেতসকলে লৈ আছে এইটো খুব ভাল পদক্ষেপ আমাৰ কাৰণে ফাৰ্মাৰৰ কাৰণে অসমৰ কাৰণে কিন্তু বাকী যিখিনি পোনা আৰু আপোনাৰ সৰু সৰু যথেষ্ট আপোনাৰ মানে অৰ্নামেণ্টেল স্পেচিছ আছে সেইখিনিকো যাতে আমি পৰীক্ষামূলকভাৱে এইখিনি কৰি যাতে এক্সপৰ্ট কৰিব পাৰোঁ সেই ব্যৱস্থাটো যাতে লয় এইটো আমাৰ ফালৰ পৰা মানে অনুৰোধ থাকিল ধন্যবাদ ৰাভা ডাঙৰী আপুনি খুব সুন্দৰভাৱে আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰিছে ঠিকেই কৈছে তেখেতে যে আপোনালোকে সফল হৈছে কিন্তু তেখেতসকলে বিচাৰিছে যে এই সফলতাখিনি আপোনালোকে যদি প্ৰদৰ্শনমূলকভাৱে আৰু কিছু ঠাইত আপোনালোকে এনেধৰণৰ পাম লয় বা পোনা উৎপাদনকাৰীৰ লগত সংপৃক্ত হয় তেতিয়া আৰু অধিক মীন পালকক সাঙুৰি ল'ব পৰা যাব তেনেকুৱা কিবা পৰিকল্পনা আপোনালোকৰ আছে নেকি ঠিক তেনেকে একজেক্ট পৰিকল্পনা বুলি নকওঁ আমি কাৰণ যেহেতু আমাৰ এই প্ৰকল্পৰ প্ৰায় শেষৰ অৱস্থা পালেহি তো এই প্ৰকল্পৰ অধীনতে আমি যোনখিনি কৃষক বা আমাৰ যোনখিনি মিল পালক আছিল হেডচাৰী অনাৰ আছিল তো আমি তেওঁলোকক আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছিলোঁ ডেমনষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিছিলোঁ তো তাৰ উপৰিও আমি কিছুমান আমাৰ মেনুৱেল আমি বনাইছিলোঁ হয় নিশ্চয় ঠিক এইকেইখন ইংৰাজী ভাষাত আছে আপোনাৰ এইখন আছে আপোনাৰ ইংৰাজী ভাষাতে এইখন হ'ল আমাৰ মোৱা মাছৰ কাৰণে আমি কেনেকৈ কৰিব পাৰোঁ পোনা পদ্ধতি ঠিক তেনেকৈ এইখন হ'ল আপোনাৰ পুঠি মাছৰ কাৰণে আমি ঠিক কেনেকৈ কৰিব পাৰোঁ এইবিলাক আছে লিখা আৰু এইখন হ'ল আপোনাৰ আমাৰ লোকেল কাৱৈ মাছৰ কাৰণে হয় তো এইখিনি আমি চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ আমি যিমান ট্ৰেইনিং মানে মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে হৰেণ ৰাভাৰ নিচিনা মীন পালক বা আন যিকোনো মীন পালকেই নহওক তেওঁলোকে যদি কাৰিকৰী সহযোগিতা বিচাৰি আপোনালোকৰ ওচৰত আহে আপোনালোকে হাতে কামে দেখাই দিয়াৰ উপৰিও এনেধৰণৰ প্ৰশিক্ষণ পাতি দি তেওঁলোকক সমৃদ্ধ কৰিব পাৰিব নহয় জানো মই ৰাভা ডাঙৰীকো অনুৰোধ কৰিম আপুনি ৱৰ্ল্ড ফিছৰ যিটো 6 মাইলত কাৰ্যালয় আছে গুৱাহাটী 6 মাইলত তালৈ আহিব কাৰিকৰী বিশেষজ্ঞ কল্পজিত গগৈৰ লগত কথা পাতিব আৰু মই ভাবোঁ যে এই কাৰিকৰী কথা বতৰাখিনি আপোনাৰ যদি পোনা উৎপাদন কেন্দ্ৰ বা আপোনাৰ পামতো যদি প্ৰয়োগ কৰে তেতিয়াহ'লে হয়তো আপুনিও নিশ্চিতভাৱে সফল হ'ব পাৰিব আৰু লগতে তেওঁ আন এটা গুৰুত্বপূৰ্ণ কথা কৈছে এই যিকেইটা আপুনি মাছৰ কথা ক'লে আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা সম্পন্ন গতিকে তেনেকুৱা কিবা আপোনালোকে চিন্তা কৰিছে নেকি যে ইয়াত পোনা উৎপাদন কৰি যদি মাছখিনি আমি ৰাজ্যৰ বাহিৰলৈ বা দেশৰ বাহিৰলৈ পঠিয়াব পাৰোঁ তেনেহ'লে হয়তো আমাৰ যথেষ্টখিনি অৰ্থনৈতিক লাভান্বিত হ'ব নিশ্চয় অৰ্থনৈতিক দিশতটো চোৱা আগতকৈও মানে আমাৰ ৱৰ্ল্ড ফিছৰ এটা দিশ আৰম্ভণিতে আপোনাক কৈছিলোঁ যে ৱৰ্ল্ড ফিছৰ এটা দিশ হ'ল যে পুষ্টি সংবেদনশীল মীন পালন তো ইয়াক আমি পুষ্টি সংবেদনশীল মীন পালনৰ উদ্দেশ্য ৰাখিহে আচলতে এই পোনা পদ্ধতিটো মানে আগবাঢ়ি আহিছোঁ কৰিবৰ কাৰণে কথাটো হ'ল যে এই মাছখিনি আমি পালন কৰাৰ উপৰিও আমি খোৱাৰ ওপৰত গুৰুত্ব দিয়াটো আমি সদ্যহতে সেইখিনিলৈকে আমি ৰাখিছোঁ ডাঙৰীয়াই যেনেকৈ ক'লে যে এক্সপৰ্ট কৰিব পাৰি নেকি আমাৰ অসমত বহুত মাছ আছে যোনখিনি আমি প্ৰজনন কৰি আমি এক্সপৰ্ট কৰি আৰ্থিকভাৱে আৰু মানে উন্নত হ'ব পাৰোঁ তো সেইখিনি স্ক'প আছে কিন্তু আমাৰ প্ৰকল্পৰ অধীনত যোনখিনি সীমিত ব্যৱস্থা আছিল সেইখিনিত আমাৰ উদ্দেশ্য আছিল যে এই যোনখিনি পুষ্টিযুক্ত সোৱাদ থকা পুষ্টিযুক্ত আমাৰ মাছ থলুৱাভাৱে উপলব্ধ সেই মাছখিনিকে আমি কেনেকৈ আমি পোনা উপলব্ধ কৰি পেলাই যাতে পুষ্টি সংবেদনশীল মীন পালন যোনটো প্ৰয়াস সেইটো আমি যেনেকৈ বিস্তাৰণ কৰিব পাৰোঁ চাওক পোনা উৎপাদন সম্ভৱপৰ হ'ল হয় পোনা আজিৰ তাৰিখত আপুনি কৈছে যে অসমৰ বিভিন্ন ঠাইলৈ পঠিয়াব পৰা যাব বা বিভিন্ন মীন পালকে ল'ব পাৰিব কিন্তু এই মাছসমূহৰ পালন প্ৰক্ৰিয়াটো সাধাৰণতে আমাৰ যি কাৰ্প মাছৰ পালন কৰি থকা হয় বা আমাৰ মীন পালকসকল কাৰ্প মাছৰ পালনৰ লগত অভ্যস্ত একেধৰণে কৰা হ'ব নে বেলেগ ধৰণে কৰিব লাগিব আচলতে আমি কৈছোঁ যে এইখিনি যিহেতু আমি পুষ্টিৰ কাৰণে মানুহৰ মানে খোৱাৰ কাৰণে তো সেইকাৰণে আমি এটা কথাই কওঁ যে আমি মিশ্ৰিত পালনৰ লগত আমাৰ যোনটো কাৰ্প মাছ আছে সেই কাৰ্প মাছৰ মিশ্ৰিত পালনৰ লগতে আমি এটা অংশ সংযোজন কৰি যিহেতু আমাৰ মীন পালকসকলেতো কাৰ্প মাছ পালন কৰি আছে ৰৌ বাহু মিৰিকা কৰি আছে তাৰ লগতে এই মাছসমূহ সংযোজন কৰি পেলাই এইখিনি এক্সট্ৰা এডিশ্যনেল এটা প্ৰডাকশ্যন কৰি পেলাই সেইখিনি যাতে আমি খোৱাৰ কাৰণে কিন্তু কাৰ্প মাছক যি খাদ্য দিয়ে সেই একেই খাদ্য বা একে কথা বতৰাতে হ'বনে একেখিনি খাদ্যতে সাধাৰণতে হয় যেতিয়া আমি মোৱা মাছ আমি কাৰ্প মাছৰ লগত কৰোঁ কিন্তু বহুতৰে এটা ধাৰণা থাকে যে মানে কম্পিটিশ্যন আহে নেকি মানে কাৰ্প মাছৰ উৎপাদনটো কমিব নেকি কিন্তু আচলতে আমাৰ কৃষক বন্ধুসকলে এইটো কথা অলপ ভাবি চাবলগীয়া হয় যে যেতিয়া আমি পোনপ্ৰথমে
মাছবিলাক আমি যেতিয়া পুখুৰীত দিওঁ সেই পুখুৰীটোৰ যোনটো আমাৰ পুখুৰীটোৰ তাৰ যোনটো বহন ক্ষমতা সেইটো অলপ বেছি হৈ থাকে কাৰণ প্ৰথমতে আমি দিয়া মাছখিনি ভলিউমটো বা ওজনটো কম কিন্তু যেতিয়া বছৰটো শেষলৈকে আমি যেতিয়া চাওঁ তাৰ কিন্তু বহন ক্ষমতাটো বেছি থাকে কাৰণ সেই বহন ক্ষমতা কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে থাকে সঁচা অৰ্থত তো সেই গেপখিনিত আমি আমাৰ এই সৰু প্ৰজাতিৰ মাছখিনি কিন্তু আমি প্ৰডাকশ্যন কৰি লৈ আপুনি এইটো কথা ক'ব বিচাৰিছে যে কাৰ্প মাছটো যেনেকে আমি 10 মাহৰ কাৰণে পালন কৰোঁ এই মাছসমূহৰ মানে এই পালন যিটো সময় সেইখিনি কম নেকি নিশ্চয় আৰু যিহেতু আকাৰত বহুত সৰু 3 মাহৰ ভিতৰতে আমি এইখিনি মাছ ধৰিব পাৰোঁ আৰু এইখিনি আমি সঘনাই ধৰি সঘনাই খোৱাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ তো এইখিনি আমাৰ মানে উদ্দেশ্য যে সঘনাই ধৰি সঘনাই খাওক যাতে পুষ্টিৰ যোনখিনি প্ৰত্যাহ্বান আমাৰ সমাজত আছে সেইখিনি দূৰ হয় আপোনালোকৰ ধৰক এই যিকেইখন পামত এই ধৰণৰ পোনা উৎপাদন হৈছে তেওঁলোকৰ পৰা ক'ত নিছে আপোনাৰ ওচৰত কিবা তথ্য আছে হয় আমাৰ বিশেষকৈ আমি দৰঙৰ পৰা আমি ওচৰৰ যোনকেইখন জিলা আছে নলবাৰীলৈ গৈছে তেওঁলোকে অলপ আগ্ৰহ লৈ পেলাই তেওঁলোকে বিচাৰি আহিছিল আৰু ঠিক তেনেকৈ আমাৰ নগাঁৱৰ পৰা বহুতে বিচাৰিছে নগাঁৱৰ পৰা বিশেষকৈ মৰিগাঁৱৰ মানুহখিনি বিচাৰি আছিলে এতিয়া সদ্যহতে ওচৰৰ মানুহখিনিলে মানে বস্তুটো মানে বিচাৰি আছে কিন্তু মানে যিহেতু ইনফৰমেশ্যনটো যোৱা নাই যে এই পোনাখিনিও হয়তো মানে উপলব্ধ হৈছে বুলি লাহে লাহে আজি এতিয়া আপুনি এই অনুষ্ঠানৰ জৰিয়তে যোনটো প্ৰচাৰ কৰিলে হয়তো ভাবোঁ অহা বছৰ যোনটো প্ৰজননৰ ছিজন আহিব সেই তেতিয়া হয়তো আৰু অলপ মানুহে বিচাৰিব মই আকৌ আমাৰ শ্ৰোতা দৰ্শক মীনপালকক ক'ব বিচাৰিছোঁ যে যিহেতু এই মাছসমূহৰ পালনৰ পৰা যথেষ্টখিনি অৰ্থনৈতিক লাভান্বিত হোৱাৰ সুযোগ থাকে গতিকে আপোনালোকে আগন্তুক ঋতুত যি মীন পালন কৰিব আৰু তেখেতে গগৈ ডাঙৰীয়ে খুব ভাল কথা এটা কৈছে যে কাৰ্প মাছৰ লগতে আপুনি পোনা মানে এই মাছসমূহ পালন কৰিব পাৰিব আৰু লগতে তেখেতে কৈছে যে এই মাছসমূহ কাৰ্প মাছৰ লগত সংমিশ্ৰিতভাৱে পালন কৰাৰ ফলত কাৰ্প মাছৰ উৎপাদনত কোনো হীনদৰি নহয় গতিকে ইমানখিনি সুবিধা থকাৰ পাছত মানে সুবিধা মানে মই ইতিবাচকতাৰ কথা কৈছোঁ ইমানখিনি ইতিবাচকতা যিহেতু আছে গতিকে আমি নিশ্চিতভাৱে এতিয়া যিহেতু পোনাও পোৱা যায় গতিকে আমি এই ক্ষুদ্ৰ প্ৰজাতিৰ থলুৱা মাছসমূহ কাৰ্প মাছৰ লগত পালন কৰাটো এটা সময়ৰ আহ্বান আৰু কেৱল সময়ৰ আহ্বানেই নহয় যে ইয়াৰ জৰিয়তে আপোনালোকে পুষ্টিৰ চাহিদা দূৰ কৰাৰ উপৰিও আপোনালোকে নিশ্চিতভাৱে অৰ্থনৈতিক লাভৱান হ'ব পাৰিব নহয় জানো আৰু এনেকুৱাও হ'ব পাৰে নেকি যে এই মাছসমূহ পালন কৰাৰ ফলত আপোনাৰ সেই পুখুৰীটোৰ যিটো জলবায়ুৱীয় পৰিস্থিতি বা ধৰক আপোনাৰ যিখিনি জলবৈচিত্ৰ্যমূলক পৰিস্থিতি তাত কিবা হীনদৰি হ'ব মানে এনেকুৱা হ'ব পাৰে নেকি যে এই মাছখিনি দিয়াৰ ফলত 2 বছৰ পিছত ধৰক তাত কোনোবা এটা প্ৰজাতিৰ মাছৰ উৎপাদন অকণমান কমি যাব বা পুখুৰীটোত ধৰক পাৰসমূহ খহি যাব বা পুখুৰীটোত ধৰক অধিক মাত্ৰাত জলজ অপতৃণ হ'ব এনেকুৱা কিবা হ'ব পাৰে নেকি নাই এতিয়ালৈকে তেনেকুৱা কাৰণ এই মাছখিনি আকাৰত বহুতেই সৰু যিহেতু চাওক আমাৰ যোনখিনি প্ৰাকৃতিকগত খাদ্য সেইখিনিৰ ওপৰতে আমাৰ এই সৰু মাছখিনি ডাঙৰ দীঘল হয় আৰু আমি যেতিয়া কাৰ্প মাছৰ কাৰণে দানা প্ৰয়োগ কৰোঁ তাৰ বহুত ক্ষুদ্ৰ অংশ থাকি যায় যোনখিনি মানে কাৰ্পে সাধাৰণতে নিজে খাব নোৱাৰে তো সেইখিনি এই আমাৰ এই সৰু মাছখিনি সাধাৰণতে গ্ৰহণ কৰি পেলাই সেই অপচয় যোৱা খাদ্যখিনিও আচলতে ব্যৱহাৰ কৰাত সহায় কৰে তাৰমানে এই মাছসমূহ পালন কৰাৰ ফলত আন কোনো অসুবিধা নহয় আন কোনো অসুবিধা নহয় বিশেষকৈ যদি আমি মোৱা মাছৰ কথাই ক'বলৈ যাওঁ কথাটো হ'ল যে মোৱা মাছে পুখুৰীতেও নিজে পোনা দিয়ে তো এই ক্ষেত্ৰত কেতিয়া কি হয় মোৱা মাছৰ যেতিয়া সংখ্যা যথেষ্ট বেছি হৈ যোৱা সম্ভৱ হয় তো তেতিয়া সেইকাৰণে কওঁ যে আমি সঘনাই ধৰা হয় সঘনাই তাৰমানে কথাটো এনেকুৱা হ'ব যে আপুনি কাৰ্প মাছৰ লগত যি মোৱা মাছ পালন কৰিলে মোৱা মাছখিনি তাৰমানে আপুনি সঘনাই ধৰি থাকিব কিমান দিনৰ মূৰে 15 দিনৰ অন্তৰালৰ মূৰত যদি ধৰি থাকে তো এটা মানে কণ্ট্ৰলত থাকিলে মানে তেতিয়া লগতে আমাৰ মীনপালকজনে উপৰঞ্চীভাৱে 15 দিনৰ মূৰে ধন পাব কাৰণ যিটো কাৰ্প মাছ মিলিব ৰৌ বাহু মিৰিকা তেওঁতো 10 মাহৰ পিছতহে বিক্ৰী কৰিব পাৰিব নহয় জানো 10 মাহ বা 8 মাহৰ পিছত কিন্তু ইয়াত যদি আপুনি 15 দিনৰ মূৰে মোৱা মাছখিনি বিক্ৰী কৰি থাকে অন্তত কিছু এটাতো ধন আপোনাৰ ওচৰলৈ আহিব নহয় জানো নিশ্চয় তাৰমানে 15 দিনতে এই মাছসমূহ পৰিণত হৈ যায় 15 দিনৰ মূৰত প্ৰথম যেতিয়া আমি যেতিয়া আৰম্ভণিতে মাছটো মজুত কৰিম ঠিক 2 মাহ পৰা 2.5 মাহ লাগিব তাৰ পাছত 15 দিনৰ অন্তৰালত আমি ধৰি ৰাখিব পাৰিম মানে আৰু বাকী কেইটা প্ৰজাতিও ঠিক তেনেকৈ পুঠি লাচিম ভাঙন শিঙৰা লাচিম ভাঙটো ঠিক ধৰক 3 মাহমান সময় লাগে এটা মানে মাৰ্কেটেবল চাইজ হ'বৰ কাৰণে সেই 3 মাহমান সময় পাছতহে সাধাৰণতে ধৰা যায় আৰু এইখিনি মানে আমি জানো ইয়াৰ বজাৰত ভ্যালুটো যথেষ্ট বেছি হয়তো যথেষ্ট বেছি আৰু মানে সুস্বাদু হয় তো সেইকাৰণে তাৰ কম পৰিমাণেও যদি উৎপাদন হয় কিন্তু কৃষকজনে লাভৱান্বিত হয় সেইখিনিত
গতিকে মানে ইয়াত অৰ্থনৈতিক চাহিদাটো যথেষ্ট নিশ্চয় নিশ্চয় গুৰুত্বপূৰ্ণ কথা নিশ্চয় নহয় জানো অৰ্থনৈতিকভাৱেও আছে আৰু আমাৰ প্ৰয়াসটো অৰ্থনীতিতকৈ আমাৰ প্ৰয়াসটো হ'ল যে আমি সমাজখন কেনেকৈ সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰোঁ পৰিপুষ্টি দুইটা কথা কিন্তু একেটা মুদ্ৰাৰে ইফাল নহয় জানো ইয়াত আৰু এটা কিন্তু কথা এটা আহিব যে ধৰক এই যে আপোনালোকে দুখন পামত কৰিলে ৰাভা ডাঙৰীয়ে খুব ভাল প্ৰশ্ন এটা কৰিছিলে যে আৰু বহুত ঠাইত কৰাৰ থল আছে এনেকুৱা হৈছে নেকি যে ধৰক এই দুখন পামত দেখি পেলাই ওচৰ পাজৰৰ যিখিনি আপোনাৰ পোনা উৎপাদনকাৰী বা প্ৰগতিশীল মীন পালক তেওঁলোক নিজে আগবাঢ়ি আহি বোলে আমিও এই কামটো কৰিব বিচাৰোঁ আমাকো কাৰিকৰী সহযোগিতা আগবঢ়াওক এনেকুৱা ধৰণৰ হৈছে নেকি হয় নিশ্চয় নলবাৰীৰ পৰাই দুজনমান ফাৰ্মাৰ বহুত ইচ্ছুক তেখেত দুজন তো তেখেতলোকে বহুত এবাৰ তেওঁলোকে নোৱাৰিলে তেওঁলোকে আমাৰ প্ৰশিক্ষণ ল'লে যদিও তেওঁলোকে এবাৰ কৰিব নোৱাৰিলে তো সফল নহ'ল মানে তেওঁলোকে আচলতে মানে ব্ৰিডিংটো কৰিবলৈ মানে সময়টো মিলাব নোৱাৰিলে কাৰণ অন্য মাছৰ ব্ৰিডিঙৰ লগতো জড়িত যিহেতু তেওঁলোকৰ কাৰণে এইটো নতুন তেওঁলোকে মানে এইখিনি কাৰণে সময়টো এইবাৰৰ কাৰণে মিলাব নোৱাৰিলে গগৈ ডাঙৰ আৰু এটা ফোন আছে মই লৈ লৈছোঁ হেল্ল' হয় শুনিছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই বৰগাঁৱৰ পৰা কৈছোঁ হয় কোনে কৈছিলে হয় চৰকাৰ ডাঙৰীয়া আপুনি প্ৰশ্নটি উত্থাপন কৰক হয় প্ৰশ্নটি উত্থাপন কৰক ছাৰ মানে মোৱা মাছৰ খেতিটো আমি কেনেকৈ আৰু ডেভেলপ কৰিব পাৰোঁ সেইটো মই অলপ বিচাৰিছোঁ হয় খুব ভাল কথা ভাল প্ৰশ্ন কৰিছে তেখেতে যিটো মই কৈছিলোঁ যে ইতিমধ্যে পোনা উৎপাদন হ'ল কিন্তু এতিয়াতো পালন কৰিব লাগিব অকণমান পালনটো কৰি দিয়কচোন তেওঁ বিশেষকৈ মোৱা মাছৰ কথা কৈছে মোৱা মাছৰ ক্ষেত্ৰত কাৰণ এটা কথা ঠিক কিছুদিন আগলৈকে মানে কিছু বছৰ আগলৈকে মোৱা মাছটো যে এটা পালনীয় মাছ এই কথাটো কিন্তু আমি চিন্তা কৰা নাছিলোঁ মোৱা মাছটো আমি এটা অদৰকাৰী মাছ বা অসংগত মাছ বুলি আমি ধৰিছিলোঁ কিন্তু এতিয়া যিহেতু মোৱা মাছৰ পালনৰ কথাটো আহিছে আৰু মই যিমান দূৰ জানো যে বাংলাদেশে মোৱা মাছ ৰপ্তানি কৰি যথেষ্টখিনি বৈদেশিক মুদ্ৰা অৰ্জন কৰে গতিকে এই কথাটো আহিছে মোৱা মাছ পালনৰ কথাটো কেনেকৈ পালন কৰিব অকণমান কৈ দিয়কচোন হয় এইখিনিতে আমি চাব লাগিব যিটো প্ৰতি বিঘাই যেতিয়া মই যদি বিঘা হিচাপটোতে যদি কৈ দিওঁ বা বিঘাটোৱে সুবিধাজনক হয় বুলি ভাবোঁ বিঘাত আমি যদি এতিয়া পোনা আহি গ'ল পোনা নহাৰ আগতে কিন্তু আমি কৈছিলোঁ যে 7 পৰা 10 কেজিমান মোৱা মানে বেলেগৰ পুখুৰীৰ পৰা আপুনি প্ৰতি বিঘাত আনি পেলাই আপুনি মজুত কৰক তাৰ পৰা বছৰটোৰ শেষত যদি অন্তৰালৰ মূৰে মূৰে ধৰি থাকে ধৰক 30 পৰা 50 কেজি পৰ্যন্ত আপুনি এক্সট্ৰাকৈ মোৱা মাছ পাব পাৰে যিহেতু আজিৰ দিনত পোনা উপলব্ধ হৈছে তো সেই ক্ষেত্ৰত আমি এটা কৰিব পাৰোঁ যে আমাৰ যোনখিনি পোনা আছে সেইখিনি আপোনালোকে নি পেলাই পুখুৰীত মজুত কৰক আৰু পালন পদ্ধতিটো ঠিক আগৰ নিচিনাই আগতে আমি আপোনাৰ অসম চৰকাৰৰ যোনটো এপাৰ্ট প্ৰকল্পৰ অধীনত যোনটো কাপ মোৱা মাছৰ পালনৰ কাৰণে হয় একে ধৰণৰ খালি তাত এইটো কথাই আছে যে আমি সঘনাই ধৰা পদ্ধতিটো গগৈ ডাঙৰীয়া খুব সুন্দৰভাৱে আপুনি কথাখিনি ক'লে মই শেষত সময় কম একেষাৰতে আপোনাৰ পৰা আমাৰ শ্ৰোতা দৰ্শক জনসাধাৰণ যিয়ে এই অনুষ্ঠানটি উপভোগ কৰি আছে তেওঁলোকক ক্ষুদ্ৰ প্ৰজাতিৰ এই মৎস্যসমূহৰ পোনা উৎপাদনৰ পালন সম্পৰ্কে আপুনি সামগ্ৰিকভাৱে কি ক'ব একেষাৰতে মই এটা কথাই ক'ম যে আমাৰ মীনখণ্ডক অসমৰ মীনখণ্ডক মানে সমৃদ্ধ কৰিবৰ কাৰণে আমি এটা শ্বেয়াৰ হোল্ডাৰ হিচাপে আমাৰ দায়িত্ব আছে তো আমি এই সৰু থলুৱা মাছখিনি প্ৰজনন তথা সংৰক্ষণৰ কাৰণেও আমি কাম কৰি যাব লাগিব আৰু পুষ্টি সংবেদনশীল যি মীন পালন এই মীন পালনৰ যোগেদি যদি আমি আমাৰ সমাজৰ যোনখিনি পুষ্টিগত প্ৰত্যাহ্বান আছে সেইখিনি যাতে আমি প্ৰতিকাৰ কৰি ল'ব পাৰোঁ ইয়াৰ আমি প্ৰচেষ্টা চলাম আপোনালোকৰ এই উদ্দেশ্যত যাতে আমাৰ মীন পালক সকলো সহযোগী পথিক হয় তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৱৰ্ল্ড ফিছৰ 6 মাইলত যি গুৱাহাটীৰ 6 মাইলত কাৰ্যালয় আছে তালৈ আহিব কল্পজিত গগৈৰ লগত কথা বতৰা পাতিব আৰু এই দিশসমূহ সম্পৰ্কে অৱগত হৈ আপোনালোকো এই মাছসমূহ পালন কৰি পুষ্টিৰ চাহিদা দূৰ কৰাৰ লগে লগে আপোনালোকে অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰিব গগৈ ডাঙৰীয়া যি কি নহওক যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আহিলে আমাক সময় দিলে আৰু আপুনি যিখিনি কথা বতৰা ক'লে অপেক্ষাকৃতভাৱে যথেষ্ট নতুন কথা আপোনাৰ কথা বতৰা আৰু আপোনাৰ যি প্ৰশ্নোত্তৰ এই সকলোখিনি আমাৰ শ্ৰোতা দৰ্শকক বাৰুকৈ উপকৃত কৰিব বুলি মই নিশ্চিত আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ লগতে ধন্যবাদ জনাইছোঁ আমালৈ ফোন কৰা সমূহ শ্ৰোতা দৰ্শকক আৰু যিসকলে চেষ্টা কৰিও হয়তো আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ সৰ্বশেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনাক আকৌ এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে উঠিছোঁ নমস্কাৰ